हेलो फ्रेंड मोर चैनेलर नतुन एटा भिडिओ स्वागतम जानाइछु आरो या माने गुवाहाटीলৈ বুলি ওলাইছো মানে ফৰকাটিঙত থব আহিছে গাড়ী দি ট্ৰেইনত যাম তো ফাইনালি আৰু ট্ৰেইনত বহি ললো ইয়া ভাইটিয়ে মই বহিছো আমাৰ ইয়া জেটপা বহি ললে মোৰ ওচৰতে তো এনেকৈ আৰু ফূৰ্তি ফাৰ্তাকৈ গৈ আছো এয়া মানে অলপ ট্ৰেইনৰ দি মানে বাহিৰৰ অলপ পৰিৱেশ চাইছো কিছুমান পৰিৱেশবিলাক ভাল লাগে এইবিলাকে আৰু চাই গৈ আছো এইখিত বহি আছে আমাৰ খুৰা এটা তো সব আৰু এনেকৈ এয়া ফাইনেলি একদম গুৱাহাটীত মানে ট্ৰেইনৰ পৰা নামিলোঁ আৰু অলপ দূৰ যোৱাৰ পিছতে আমি ক'ত গৈ আছোঁ ভাল পামগৈ তো আমি গৈ আছোঁ মানে আমাৰ পেহীৰ বিয়া তাত মানে বিয়া কেনেকুৱা হয় আপোনালোকক চব দেখুৱাই যাম ভিডিঅ' চাই যাওক এয়া হ'ল শৰাইঘাট দলঙৰ এই কিছু দৃশ্য দেখুৱালোঁ আৰু মানে আমাৰ ফালতকৈ সেইফালৰ বিয়াবিলাকৰ অলপ মানে চিষ্টেমবিলাক অলপ বেলেগ তো ভিডিঅ'টো চাই যাওক কেনেকুৱা পায় এয়াই আৰু এয়া একদম পাই গ'লোহি বিয়াঘৰ অলপ মানে পিটপিটাই ফুৰিছোঁ আৰু মানে ফূৰ্তি লাগিছেতো বিয়া বুলি আৰু একদম আমি চব বহি আছোঁ এয়া বা এয়া আমাৰ বৰ্তাৰ ল'ৰা সীমান্ত দা এয়া মই আৰু এজনী ভণ্টি বা আৰু ভণ্টি আছে এয়া পেহীহঁতি বহি আছে এইবিলাকে আৰু বিয়া আৰু এয়া মানে খানা খাবলৈ ষ্টাৰ্ট কৰি দিলোঁ সেয়া মাছ মাংস এজনী পেহী বহি আছে এইবিলাক আৰু মানুহবিলাক আহি আছে গৈ আছে আৰু এনেকুৱা এইবিলাক আমিবিলাক বহি এনেই আৰু মোবাইল চোবাইল চাই টিঘিলগিলাই ফুৰিছোঁ একদম মই বিকাশ দাক অকণমান নচোৱালোঁ একদম ধুনীয়া নাচে আৰু খুব ধুনীয়া কথা কয় মানে ভাল লাগে আৰু মাতটোও ভাল লাগে এজনক তো এনেকৈ আৰু ফূৰ্তি ফাৰ্তা বিয়াত একদম দৰা আহি পাই গ'লহি ইয়াত দৰা অহাৰ পিছত কি হয় ভিডিঅ'টো চাই যাওক তো একদম পূৰা ফূৰ্তি আৰু বম চমবিলাক ফুটাইছে আৰু দৰা আহিছে একদম দৰা আহি পাই গ'লহি মানে বেংপাতিৰ ওচৰত মানে দৰা ঘৰৰ পৰা যোনবিলাক আহিছে একদম পূৰা নাচ আৰু আমাৰ ছোৱালী ঘৰবিলাকো নাচ একদম পূৰা নাচিছে আৰু ফূৰ্তি কৰিছে পূৰা এয়া পেহাকে পেহীকে আৰু হোমৰ গুৰিত বহুৱাইছে এই একদম দৰা কইনাক আঙুঠি লুকুৱাই যে সেই খেলটো মানে হেৰি কৰিছে তো এইবিলাক আঙুঠি লুকুৱাই আঙুঠি বিচাৰিবলৈ দিয়ে যে সেইবিলাক কৰিছে আৰু ফাইনেলি মানে একদম পেহীয়ে আঙুঠিটো বিচাৰি উলিয়াব পাৰিলে তাৰপিছত এতিয়া আকৌ লুকুৱাই দিব মানে পেহাক বিচাৰিবলৈ দিব তো তেনেকুৱাই আৰু মানে চিষ্টেমবিলাক একদম ফাইনেলি দৰা কইনা ফটোশ্বুট হৈ আছে এয়া হৈছে কইনাক মানে বহুৱাই থৈছে বহুৱাই মাকে ডলাখনত
কি লৈছিলে জানো ইমান ভালকৈ মানে ওচৰৰ পৰা মই ওচৰলৈ যাব পৰা নাছিলোঁ, মানুহ ধেৰ আছিলে। তো মানে কইনা এনেকৈ তলত বহুৱাই থৈছিলে, এনেকৈ মাকে ডলাখনত কিবা লৈ ঘূৰাই আকৌ থয়, আকৌ তেনেকুৱা কৰে। আৰু মানে বিয়াৰ দুখ লগা সময়খিনিয়ে হৈছে এইখিনি, যোনখিনি মানে ছোৱালীজনী উলিয়াই দিয়ে ঘৰৰ পৰা। তো এয়া মানে পেহীক উলিয়াই দিছে আৰু ঘৰৰ পৰা। সকলোৱে কান্দিছে আৰু দুখ লাগিছে, মানে ঘৰখনৰ পৰা উলিয়াই দিছেতো ছোৱালীজনী। তো এয়া পেহী গ'লগৈ। এয়াই আৰু ভিডিঅ'টো। তো নেক্সট মানে বিয়াৰ পিছদিনাই পেহীক আকৌ ঘূৰাই লৈ আনিলোঁ। তো কিয় লৈ আনিলোঁ নেক্সট ভিডিঅ'টোত চাবলৈ পাব।